তোমাৰ ইউটিউব চেনেল যুগল ব্লগ। আজি আপোনালোকক দেখুৱাম এটা বেলেগ বস্তু তাৰমানে বস্তুটো হ'ল আমাৰ কাষতে নদী এটা আছে, সেই নদীটোত এইবাৰ পানী হৈ গৈছে। চবতে জানে, চবে আপোনালোকে চবে জানেই এইবাৰ বানপানী এইটো ছিজনত নাহে, কিন্তু এইবাৰ এইটো ছিজনতে বানপানী হৈছে। বানপানী হৈছে কিন্তু বেছি দিন থকাৰ পানী দুদিন তিনিদিন থাকি পেলাই পানীটো কমি গৈছে, পানী কমি গৈছে। আৰু পানী কমাৰ পিছত ইমানে মাছ হৈছে বোলে মাছ মাৰা মাছতকৈ মানুহ বেছি হ'ব, ইমানে মানুহ বলকচোন দেখাইছোঁ আপোনালোকক দেখাই আছোঁ। বেছি দিন নহয়, অলপমান যাব লাগিব আৰু অলপ বেছি দিন নহয় আৰু অলপমান কিমান কিলোমিটাৰ হ'ব ইয়াৰ পৰাই 1 কিলোমিটাৰ যাই আছোঁ আমি। বহুত বোলে মাছ মাৰিছে মানুহে, চাম কিমান মাছ মাৰিছে বোলে, মাছ বহুত পাইছে বোলে ইয়াত। আমি চেণ্ডেল সলকাই আহিছোঁ বহুত পিছাল আৰু তাৰমানে বোকা বহুত, আৰু এইফালে অলপমান যাব লাগিব, অলপমান গ'লে নদীটো পাম আমি। আহিছোঁ বলক। আৰু মাছ চাছ মাৰি আহিলে কিছুমানে, আৰু কিছুমান মাৰি আছে, আমি এতিয়া যাওঁ। কিছুমান মাৰি আহিলে আমি যাই আছোঁ। আৰু ইয়াত ডেনিমক এইটো হালধীয়া স্প্ৰিং পিন্ধাই দিয়াৰ নাম ডেনিম। ই তাৰমানে কাইবা দিছিলোঁ, ইয়াৰ বোলে ভৰিৰ বোলে তাৰমানে কাটছি ভৰি, এই বোকাৰ মাজত আহিব লাগে। আমি কি বোকাত তলত পুত গৈছোঁ, আৰু সি চেণ্ডেলো পিন্ধি আহিছে বস্তু, তাৰ পৰা বোকা নালাগে, তালত দেৰিকৈ কলাই যাব ভৰি দাঙিব নোৱাৰা ভৰি। আৰু এইবাৰ যদি বানপানী আহিল হয় বহুত বেয়া হ'ল হয়। বানপানী আহি পেলাই অলপতে গুচি গৈছে। এইবাৰ যদি বানপানী বহুত বেছি হ'ল হয়, এই খেতি চেতি একদম বেয়া হ'ল। খেতি চেতি চাক কি বঢ়িয়া খেতি হৈছে, সেউজীয়া চাক কি বঢ়িয়া খেতি ভালেই হৈছে এইবাৰ। আৰু মাছ বোলে বহুত বানপানীত মাছ পৰা ওলাই আহিছে নেকি, ইমান বহুত মাছ হৈছে বোলে নদীটো অলপমান গ'লে পাম। নদীটোৰ পৰা চিধা আহি পেলাই বোকা দেখছে, বোকা চাকচোন কেনে ভৰিত বোকা, আৰু এই মিনৰো বোকা ভৰি, তাৰ চেণ্ডেল পিন্ধিছে, তাৰ নালগাকে লাগছে দেখিছে নে, তাৰ বোলে ভৰিত বোলে বোকা নালাগে বোলে, সেইকাৰণে চেণ্ডেল পিন্ধি আহিছে। আমি চেণ্ডেল পিন্ধি আনা জানো কিন্তু বোকা লাগব বুলি যাই আছোঁ। এই নদীটো পামেই আৰু অলপমান আছে এইটো নদী দেখছে, সেইটো নদী যাই আছোঁ। আৰু এইটো চবতে বোকা, তাৰমানে বানপানী এইবোৰ সমান কৰি থৈ গৈছে চব, সেইকাৰণে মাটিগিলা চব বোকা হৈ গৈছে, জেগাগিলা চব বোকা একদম। গোন্ধও আছে কিবা অলপ মাটিৰে গোন্ধ নে কিহৰ গোন্ধ নাজানো, বহুত গোন্ধ আছে তাতে। আৰু নদীটো চাক কি বঢ়িয়া লাগছে, নদীটো চাক এইটো নদী। আৰু তাতে মাছ মাৰিছে সেই তাত মাছ মাৰি আছে, আৰু নদীটো চাক পূৰা এইবোৰ চব মাছবোৰ বহুত এইবাৰ চাক। আৰু এইফালে মাছ বহুত পাই আছে, দেখাইছোঁ মাছ কি মাছ পাইছে, বহুকেইটা মানুহ মাছ মাৰি আছে দেখাইছোঁ। লাগে কিমান মানুহ 10খানমান জাল লাগে মাছটো চাক, কিমানকেইটা মানুহ 10টা মানুহ একেলগে মাছছে মাছ, আৰু মাছ বহুত পাই আছে। মাছো দেখাইছোঁ আপোনালোকক, দেখাইছোঁ ৰ'বক কি মাছ আছে, ৰ'বক দেখাইছোঁ। চকুটো খাব মাছ বাহ, আৰু তো মাছ মাৰি আছোঁ চাপে পুতি, বৰ বেছি 4-5টামানকৈ আহে আৰু চাপে পুতি। কেতিয়াবা নাহেও, একবাৰ দুবাৰ নেক্সট টাইম, কিন্তু মাছ নাহাকা নাথাকে। চাপে পুতি 3-4টাকৈ আহে মাছ, ইমানে মাছ হৈছে নদীত, আগতে নাছিলেই। আমি মানে ফুৰিব আহিলোঁ, মাছটো আপোনালোকক দেখাই আছোঁ। মাছ তাৰমানে মাছটো দেখাব পৰা নাই, তাৰমানে জাল মাৰি আছে, জাল পটত মাৰিব লাগে, জাল বহুত মানুহ মাৰিছে, একেলগে মাৰে, সেইকাৰণে দেখাব টাইম পোৱা নাই। আৰু আপোনালোকক দেখাই আছোঁ মাছ, সেই যেতিয়া মাৰা শেষ হ'ব তেতিয়া আপোনালোকক দেখাই আছোঁ। আৰু যাই আছোঁ, আৰু বৰ্তমান মানে মোনা এখন আছে ওপৰত, এই মাঠুৱাৰীটোৰ ওপৰত মোনা এখন আছে, সেই মোনাখন আনিব আহিছোঁ। সিহঁতে ইমান গৰম লাগছে, আৰু সিহঁতে মাছ মাৰি আছে সেই ৰ'দখনত, সেই নদীটোত। ভাবিছোঁ আমি এখানি অলপমান বোকা খচি সিহঁতে এখানি আনতে আমাৰ ইমান গৰম লাগছে, আৰু ঘামি কিছু দেখিছে কেনেকৈ। আৰু সিহঁতে ভাবিছোঁ আপোনালোকে, সিহঁতে ইমান গৰমত মাছ মাৰি আছে। মোনা তোমাৰ মাছটো মোনা, আৰু তাৰমানে মাছ বহুত পাইছে নেকি, কোনোবাটো মানুহে দিছে আমাক, তাৰ কাষতে মাছ মৰা মানুহে দিছে। আৰু কথাটো মোক কোৱা নাছিল, কিন্তু মিনমক কৈছিল, ইয়াত ধৰি বেলেগে আছি মই এই গৰমখনত আৰু ওপৰত উঠি আহিছোঁ। কিন্তু দেখাই আছোঁ আপোনালোকক মাছ, আৰু যাব লাগিব ফিৰিব কাল মাছ, সেই মাছ দেখাই আছোঁ আপোনালোকে। মাছ চাক থোৱাত মাছ মোক দেখাইছোঁ, পুৰা মাছ ধৰি আছোঁ, মাছবিলাক ভৰাই আছোঁ, মাছবিলাক মাছ দেখাই আছোঁ আপোনালোকে। কিমান মাছ গৰম, এতিয়া মাছ ল'লোঁ আমি,
বৰ পিছে 200মান লৈছোঁ এতিয়া আমি যাওঁ বহুত ৰ'দ তাতে থাকিব নোৱাৰি দোস্ত ইমান ফাইনেলি দোস্ত আহি পালোঁ ঘৰত ইমান গৰম আৰু মিনমাহঁত গ'ল আৰু মই আহি পালোঁ ঘৰত আৰু মাছ আনিছোঁ দোস্ত অলপমান বেছি মাছ আনা সিহঁতেও পোৱা নাই সেইকাৰণে অলপমান দিছে আৰু তাৰে মানুহ এটাৰ পৰা লৈ আহিলোঁ মাছ আৰু মাছ আপোনালোক দেখে চাওক এইবোৰ মাছ এইখিনি মাছ দোস্ত বেছি মাছ নহয় অলপমান এই আৰু অলপমান ভাজি খাব পাৰিম আৰু দোস্ত আহিলোঁ বহুত গৰম আছে ভিডিঅ'টো সানি আছিল ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দোস্ত থেংক ইউ